সব বনাই থৈছে আৰু অন্যান্য বিভিন্ন ধৰণৰ বস্তু সজাইছে দেখিবলৈ ধুনীয়া বহুত ধুনীয়া এখন দুনিয়া বনাইছে চাক 20খন দেশৰ ইয়াত পতাকা লাগি আছে G20 গ্ৰুপ যেকেখন দেশৰ মানুহ আহিব চাক পতাকা ফাৰ্ষ্ট আছে আমাৰ ইণ্ডিয়া তাৰ পিছত চাক এই ধুনীয়া পৰিৱেশ মই ভিতৰত সোমাই কিনে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব ধুনীয়া পৰিৱেশ হয় আজি G20ৰ কাৰণে অসমখন মানে গুৱাহাটীখন এনেকুৱা ধুনীয়া বনাই দিছে সদায় যদি গুৱাহাটীখন এনেকুৱা হৈ থাকিলে সদায় যদি উমানন্দ মন্দিৰটো সদায় এনেকুৱা হৈ থাকিলে কিমান ধুনীয়া কথা কিমান ধুনীয়া পৰিৱেশ আজি G20ৰ কাৰণে G20 গ্ৰুপটোৰ কাৰণে আজি কি ধুনীয়া পৰিৱেশ ইয়াতো ইয়াৰ প্ৰজেক্টৰত কিবা কিবি দেখুৱাই আছে ইয়াত চাওক এইটো উমানন্দ ইয়াৰ প্ৰজেক্টৰ লগাই দিছে এইটো মা কামাখ্যাৰ বিষয় দেখুৱাই আছে ফুটবুটি দুখন লগাই তাত প্ৰজেক্টৰ লগাই দিছে এইটো হৈছে উমানন্দ ইমান ধুনীয়া বনাইছে সদায় যদি এনেকুৱা হৈ থাকিলে আৰু স্পীড বোট চাওক কিমান আহিছে আগে পিছে চব আও কি মজা পৰিৱেশ এইটো প্ৰজেক্টৰ লগাই দিছে